ইমান টেনশ্যন ছাৰ সৰি মই আপোনাক আমাৰ প্ৰীতম ছাৰ বুলি ভাবিছিলোঁ। মই প্ৰীতম ছাৰে কি এনেকে ভেবা লাগি চাই আছো তই গলি দে ইয়াৰ পৰা অসভ্য চব ছাৰৰ মুজডাল কি হ'ল আকৌ এটা নতুন টেনশ্যন কৈছে কি কৰিছ তালে ফোন তোৰ পৰা শান্তিত কিবা কাম কৰিব পাৰিনে এই শান্তিটো বাদ দিয়কচোন তাক আমি ফোন কৰি ৰখাব লাগিছে চা মই কৈ দিয়কচোন কি হ'ল একে কাহি কাহি মানুহটো অৱস্থা নাইকিয়া হৈ গৈছে কোনে ধৰিছিলে কোনে ক'লে কিবা কৰোণা নামৰ মানুহ এজনে কৈছে মূৰ্খটো এইটো ডাইলাৰ টিউন দাইল মচুৰ দাইল নে মগু দাইল হেই তই দোকানলৈ যা দাইল বনাগে যা ছাৰৰ মুজডাল কি হ'ল এনে টেনশ্যন আকৌ এটা টেনশ্যন হ'ল নহয় ছাৰ কি হ'ল গাড়ী নাই যে কিয় মাতিছিলি ইটো কও প্ৰীতম ছাৰৰ মুজডাল কি হ'ল মোৰ টেনশ্যন হৈ গৈছে নহয় ছাৰৰ মুজডাল নহাই হ'ল যেনিবা তোৰ কিহৰ টেনশ্যন পুৰুষৰ মুজডালে অলংকাৰ না সেইকাৰণে টেনশ্যন হৈ গৈছে ততকৈ আমাৰ বেছি টেনশ্যন হৈছে কিয় ছাৰ আমাৰ থানাৰ পৰা বহুত দূৰত গুচি যাব কি কি হৈছে তোৰ কি হৈছে পাগল গোটেইটো একে গুচাই পেলাইছে ঐ কি হলে কি হল কিয় মাথাটো মাৰি আছা ছাৰ থানাৰ পৰা যাব জনোৱা নাই তোক জনাই কি লাভ হব আমাৰ ছাৰৰ ট্ৰেন্সফাৰ মই ৰাখিম ঐ ছাৰৰ ট্ৰেন্সফাৰ কেনেকে ৰাখিবি তই মেজিষ্ট্ৰেটৰ ওচৰলৈ মই যাম মেজিষ্ট্ৰেট মোৰ ৰিলেশ্যনৰ মানুহ ঐ তোৰ ৰিলেশ্যনৰ মানুহৰ কাৰণে ছাৰক ৰাখি দিব ৰাখি দিব মই এতিয়াই যাম ককাইদেউৰ ওচৰলৈ কোন ককাইদেউ মেজিষ্ট্ৰেট ককাইদেউ মোৰ ৰিলেশ্যনৰ মানুহ আহিছো ককাইদেউ মই এতিয়াই যাম ককাইদেউৰ ওচৰলৈ কোন ককাইদেউ মেজিষ্ট্ৰেট ককাইদেউ মোৰ ৰিলেশ্যনৰ মানুহ আহিছো ককাইদেউ তাৰ পৰা কোন ককাইদেউ মেজিষ্ট্ৰেট ককাইদেউ তাই যে গুচোৱা মুখেনেদি হাঁহি এটা মাৰিছে আহে কি থব লাগিছে ছাৰৰ মুজ কাটিছে তুমি আকৌ কিয় লাজ কৰিছা এই জন্মৰ পৰা নাকৰ তলত চুলি কৈছা আছে ঘপককে যদি খহাই দিছে মোৰ লাজ নালাগিছে কিয় লাজ লাগিব হে কাইলৈ পঢ়িলে যদি আপোনাৰ চুলি কৈছা আপুনি খুৱাই দিছে মোৰ হবলৈ লাজ নালাগিছে কিয় লাজ লাগিব? ছাৰ ছাৰ কাগজখিনি ইয়াতে আছে ঠিক আছে থৈ যোৱা মই চাই আছো হ'ব ছাৰ ককাইদেউ আৰে কি হ'ল ককাইদেউ কি হ'ল আকৌ ককাইদেউ টেনশ্যন কি টেনশ্যন টেনশ্যন ককাইদেউ ৰচোন নেকান্দি ৰচোন কচোন কি হ'ল ছাৰ ছাৰ ই মোৰ মুজডাল টানি দিছে চাওক না ৰঙা পৰি গৈছে হ'ব দিয়ক কি হ'ব ছাৰ এনেকে নহ'ব মোৰ মুচৰ লগত কোনো খাতি বাতি নাই মোক বিচাৰ লাগে আপোনালোকৰ এইবিলাক অশান্তিৰ কাৰণে মই ইয়াৰ পৰা যাব ওলাইছো হ'ব ছাৰ আপুনিনো কিয় তেনেকে কয় মই কম্প্ৰমাইজ কৰিছো বাৰু আপুনি কিন্তু থানাৰ পৰা নাযাব দেই কি হৈছে এইবিলাক কি আপোনাৰ মুখলৈ চাবই নোৱাৰো চাই তাতো এনেকুৱা হৈ গৈছে দেখিছে ৰে আকৌ মুচ কোচা থাকোতে ভাল লাগিছে এই কোচা বা কিয় খাই দিবি মানে এছ আই ছাৰজন বহুত ভাল ককাইদেউ জানো মই তেখেতক চিনি পাওঁ যেনে তেনে ৰাখি দিয়ক ককাইদেউ চা মইতো কৈ আছো সেইটো মই কৰিব পৰা কাম নহয়
কি কি এই কামটো কৰিব নোৱাৰে মনত কৰক মায়ে ৰাতিপুৱা উঠি মুৰ্গীৰ গঁৰালত বহি আছিল যে মুৰ্গী কণী পাৰিব আৰু সেই মুৰ্গীৰ কণী বিক্ৰী কৰি আপোনাক বাছৰ ভাড়া দিব চব পাহৰি গ'ল আৰু মনত কৰক দেউতা মাটি বন্ধ কৰি থৈ মেষ্ট্ৰিটো কোচিং কৰিছিল চব পাহৰি গ'ল আপুনি চাহ সেইটো হোম ডিপাৰ্টমেণ্টৰ কাম মই কৰিব নোৱাৰো নহয় মই সেইবিলাক নুবুজো এছআই ছাৰ থানাত থাকিব লাগিব এছআই ছাৰক মই হাৰ্টৰ পৰা ভাল পাওঁ আৰু এছআই ছাৰক ৰাখিবই লাগিব বলক মোৰ লগত অ কলে যাব লাগে মই এইবিলাক নুবুজো উঠক চকীৰ পৰা ৰচনক কলে যাব লাগে যাব লাগিব মোৰ লগত শান্তি নাই ইয়াৰ পৰা বল কি হৈছে একো নাই হাঁহি আছা যে ছাৰ অহাবাৰ ৰাসত আপুনি কিমান নিমন্ত্ৰণ পাব চাবচোন কিয় কিয় কমিটিবিলাকে আপোনাক ৰেষ্ট দিব জানো কিহৰ কাৰণে সেই অহাবাৰ ৰাসত আপুনি বৰগোপীৰ ভাও পাব চাবচোন যোৱাচোন ইয়াৰ পৰা যোৱা লাজ ৰাসত মই বৰগোপী হ'ব লাগে এই নাপিতটোৱে মোক ধ্বংস কৰি পেলালে ননচেন্স কি হ'ল মই ডিচিশ্যন ললো দে কি ডিচিশ্যন ললি চকুৰ চকু ফুটাই দিবি তাৰমানে কি ভালটো কথা হ'ল তেনেহলে কি কৰিবি চশমা ল'ম যেনেকেহে কৈছে সি একেবাৰে মাৰ্চিডিজখনহে কিনিব এইজনী মানে ককায়েকৰ চকু বেমাৰৰ ওপৰত অকণো গুৰুত্ব নাই অ'কে বাদ দিয়া খুব কেয়াৰিত দেখিছেতো কি লৈ আহিছো দেখিছে কাক লৈ আহিছা কোন হয় আইডিয়া কৰক কোন হয় পাগলাই আনছি যেতিয়া পাগলাই হ'ব ঐ ইংলিছ নামাৰিবি তাপলাত এই চব বেড দিম ৰাঙা হৈ যাব ছাৰ আপুনি থানাৰ পৰা নাযাবচোন ছাৰ আপুনি যদি থানা পৰা যায় আমি সমূহীয়াকৈ পদত্যাগ কৰিব পদত্যাগ কৰিবলৈ এইটো কি পলিটিকেল পাৰ্টি নহয় মানে এক্স এম ছাৰৰ লগত থকা অভ্যাস যে মুখত ওলাই গ'ল আৰু কিনো এনি টাইম এক্স এম ছাৰ কথা কৈ থাকে ছাৰ আপুনি থাকি যাওকচোন আমি সলনি হ'ম সলনি হ'বা হয় মানুহৰ পৰা গৈ পেলাই এলিয়েন হ'বা নে ৰবৰ্ট হ'বা নহয় মানে আমাৰ কেৰেক্টাৰবোৰ সলনি কৰিম আপোনাক শান্তিত ৰাখিম অহিংসা ধৰ্ম প্ৰতিষ্ঠা কৰিম ছাৰ এক্সকিউজ মি হেৰি ইয়াত কিনো হিংসা হয় হে আপুনি যে অহিংসা ধৰ্ম প্ৰতিষ্ঠা কৰিব কথা এটা ক'ব নাজানে আৰু কিনো এনি টাইম এক্স এম ছাৰ কথা কৈ থাকে হে নচলে এতিয়া মুখৰ পৰা ওলাই গ'ল আৰু এই বল বোলে যাম চশমাৰ দোকানতো কিয় যাম টুপি এটা কিনিম চশমা দোকানত টুপি আহোঁতে কিন্তু হোটেলত সোমাম কাপোৰ এটা কিনিম কথাত বৃহস্পতি কথাতে বুদ্ধিত হল দেহ বল চশমা পিন্ধিলে আপোনাৰ বেয়া দেখিব নেকি বাচ্চা দা শিলে দেখক দে বল কিন্তু মোহন দাদাক দিলে নহৈছে যেন নহ'ব বল বল এইখন বেলেগৰ না ঢুকি নাপায় তলত চলাব পাৰোতো এইখনে বেহাৰবাৰী আউটপোষ্ট চিনি পাওঁ মই চিনি পাওঁ বুলি ক'লে নহ'ব ককাইদেউ ছাৰক ৰাখিব লাগিব তই বৰ দিগদাৰীখন কৰি থাকো বল কিবা এটা কৰিব লাগিব বল ছাৰ মই কম্পিউটাৰ শিকিম থানাৰ চব কাম ভালদৰে কৰিম নাইট ডিউটিও ভালকৈ কৰিম আৰু হোষ্টেলৰ সন্মুখত মই কেতিয়াও নাযাওঁ ছাৰ ভেৰি গুড কিন্তু এইবিলাক কথা তুমি মোক কিয় শুনাই আছা আপুনি ইয়াৰ পৰা নাযাব ছাৰ ঠিক আছে তুমি ইয়াৰ পৰা যোৱাচোন হ'ব ছাৰ যাম মই বেলেগ থানাত যাম কিন্তু আপুনি এইখন থানাৰ পৰা নাযাব ছাৰ হে ভগৱান মই তোমাক মোৰ ৰুম এৰি যাবলৈ কৈছো থানা এৰি যাবলৈ কোৱা নাই হ'ব ছাৰ আহিছো দেখিছেতো কি লৈ আহিছো দেখিছে কাক লৈ আহিছা কোন হয় আইডিয়া কৰক কোন হয় পাগলাই আনছি যেতিয়া পাগলাই হ'ব ঐ ইংলিছ নামাৰিবি তাপলাত এই চব বেড দিম ৰাঙা হৈ যাব মেজিষ্ট্ৰেট এই ছাৰ চৰি হ'ব ককাইদেউ আহক আহক ইটছ অ'কে আহক ৰ'
আছে দেখাই আছো ৰ'ব হা বেলেগ আছে তই বিলাক কি পিন্ধি আছ আকৌ অৱশ্যে একেলগে যোনটো পচন্দ হয় চাওঁ এইবোৰ আপোনালোকে কি কৰি আছে ইমানবোৰ দৰকাৰ নাই নহয় এটা এটা পিন্ধাই দিয়ক ইমানবোৰ দৰকাৰ নাই এইটো লেডিছৰ হয় এইটো খুলি দিয়ক এইটো চাই লওক এইটো ভাল লাগিব চাওক মোৰ চকুকেইটাহে দেখাবলৈ আহিছে কিয় মোৰ কিবা ধোঁৱা ধোঁৱা দেখি আছে নিজে চশমাযোৰ পিন্ধি থকা নাই এইটোহে আপোনাৰ ধুনীয়া লাগিছে চাওঁ চাওঁ মোক 5 টকা লাগিব এইবিলাক নহয় ইয়াৰ পাৱাৰটো নাছে এতিয়া অকল মেজিষ্ট্ৰেট চাৰে নহয় মই এতিয়া কাৰো কথাই নুশুনো মোৰ ডিচিশ্যনে ছাৰ ইমান চশমা চাই আছে যে কেনেকুৱা চশমা লাগিব 5 টকা কাৰোবাক দেখুৱাইছে নেকি মোক দুদিনমান আগতে দেখাইছে এই আপোনাক দেখুৱাৰ কথা কোৱা নাই মই ডক্টৰক দেখুৱাৰ কথা কৈছো আপুনি মানে এতিয়ালৈকে ডক্টৰক নেদেখাইছে কামোটো কৈ আছে আহক ডক্টৰক দেখা আহোঁ ৰ'ব নাম এণ্ট্ৰি কৰিব লাগিব কৰিম দুদিনমান পিছত কৰিম ডক্টৰক নাম জমা দিব লাগিব ঐ সঁচাকে এইজন মেজিষ্ট্ৰেট কলিজা ফালি দেখুৱা আপোনাক মই এই নালাগে ৰ তোৰ বেয়া বেয়া কৈ দিলো নহয় মই মোৰ চাকৰিটো খাব না কি আহি ককাইদেউ মেজিষ্ট্ৰেট ঘৰত চাউল দালি আটা ময়দাৰ কিবা অভাৱ আছে আপোনাৰ চাকৰি খাব যে এনেই টেনচন দি নাথাকিব দেই এই ৰচোন ৰ এই কথাটো ভালকে বুজি নলায়ে সি তই আপোনালোকৰ আউটপোষ্টৰ কথা শুনিয়ে থাকো আজি আহি ভাল লাগিল আপুনি অহাৰ কাৰণে মোৰো ভাল লাগিলে ৰাজীৱে মোক খাই মাৰিছে আপোনাৰ ট্ৰান্সফাৰটো ষ্টে কৰি দিবৰ কাৰণে এই জোৰ কৰি আজি মোক ইয়ালৈ লৈ আহিলে বেয়া নাপাব দেই নেপাওঁ ছাৰ একচুৱেলি ট্ৰান্সফাৰটো মই নিজেই লৈছোঁ চ' ইয়াত ষ্টে কৰাৰ কোনো প্ৰশ্নই নুঠে অ'কে এনিৱেজ ভাল লাগিল আকৌ লগ পাম ঠিক আছে ছাৰ মেজিষ্ট্ৰেট ছাৰ ৰিকুৱেষ্ট কৰিছে যেতিয়া ছাৰ থাকিবও পাৰে মুঠতে থাকিলে হ'ল তেখেতে ৰিকুৱেষ্ট কৰিছে যেতিয়া ছাৰে কথা নেপেলাই ছাৰে কি ক'লে ইয়াতে থাকিবনে মেজিষ্ট্ৰেটৰ কথাও আমাৰ ছাৰে নুশুনে নে এতিয়া অকল মেজিষ্ট্ৰেট চাৰে নহয় মই এতিয়া কাৰো কথাই নুশুনো মোৰ ডিচিশ্যনে ছাৰ চশমাযোৰ পিন্ধিলে খোজকাঢ়িবলৈকে অলপ প্ৰব্লেম হয় চাপৰ দেখি দেখোন ঐ দাদা চাহ দিছো গৈছো দাদা আহিছনে চাহ ঠাণ্ডা হলে মোক নকবি মই কিন্তু গৰমাই থাকিব নোৱাৰো উফ ৰাম দিন দুপৰতে নেদেখ নেকি তই চশমা পিন্ধিছো দেখা নাই চশমা পিন্ধিলে মানুহে নেদেখে মানে দেখে কিন্তু মই নতুনকে পিন্ধিছো যে অলপ খেলি মেলি হবই দুদিন প্ৰেক্টিচ কৰিলে সকলো একে সি অলিম্পিকলেহে যাব একেবাৰে চশমা পিন্ধি প্ৰেক্টিচ কৰে বান্দৰৰ নাৰিকলৰ মূল কি বুজি পাব